ভাই গান লগা ওই গান লগা হ্যাপি নিউ ইয়ার Hey guys, welcome back to my YouTube channel. আপোনালোকক স্বাগতম জনাইছো ভিগু চেনেল অন এটা ভিডিঅ' যিহেতু গাইছ আজি ধামাকা ভিডিঅ' এটা হ'বলৈ গৈ আছে যিহেতু আজি আছে 1 জানুৱাৰী বছৰেকৰ প্ৰথম দিন ভিডিঅ' লাষ্টকে চকাই এনজয় কৰক বলক গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ মানে যিহেতু 1 জানুৱাৰীত মাংসই মেইন মাংস নহ'লে কামেই নহ'ব জানুৱাৰী নহয় এফালে যাওক মাংস চাংস ধুই লৈছে এতিয়া বনাব পিঁয়াজ চিয়াজ কাটি চব ৰেডি এফালে জুই জ্বলাব বনাব দে আৰু গাছ ই নিমখটো মানে বহুত দিলে যিহেতু মানে চক চুকা হ'লে গৰমে ছুটিব মানে আৰু গাছ নিমখটো মানে ভাজিৰ আগে দিলে চক এফালে একদম পূৰা ই বনাইছে আৰম্ভটো কৰিছে এফালে হালধি দিছে এতিয়া পিঁয়াজ হালধি চব নিমখ উখনিয়াই আছে চব দি কৰি হলি বনাই আছে কেনেকুৱা লাগিছে আজি জানুৱাৰী যেনে লাগিছে নে মজা লাগিছে আৰু গাছ পিঁয়াজ ৰঙা হৈ গ'ল উখনিয়াই আছে এফালে উখনিয়াই আছে এতিয়া মছলা ফালি লৈছে এতিয়া দিবই বনাই আছে ধুনীয়াকৈ মানে মাংস আহি গ'ল এইফালে পিঁয়াজ পূৰা জুইত দি মানে উখনিয়াই আছে মই বনাই আছে আৰু আমাৰ মেইন গুৰু এই কাম কৰিব লাগিব তাৰমানে ইটোৱে ইটো খলা খলিকৈ বনাই আছে মানে চব্জিটো গেছ মাংস ইমানে গধুৰ মানে দাঙিব পৰা নাই এতিয়া দিলে তেলত এইফালে চক বনাই আছে লাহে লাহে মাংসটো চালিয়াকৈ আৰু ই লগত মানে ই সহযোগিতা কৰি দিছে মানে গেছ মানে ইমানে ধোঁৱাই আছে ই ভালে ভালে ঘূৰি পিছে মাংসত লৈ পেলাই চক এইফালে চাব পাৰে যিহেতু মাংস বনাই আছো মানে এইফালে একদম এতিয়া ঢাকি দিছোঁ মাংসটো সিজিবৰ কাৰণে অলপ দেৰি কাৰণে এইফালে লোৱা ৰখি নাচি আছে বোলে আগৰ এইফালে মাংস অলপ দেৰি হ'বই যিহেতু অলপ ঢাকি দিছোঁ মানে সিজিবৰ কাৰণে গেছ চব এইফালে ৰখি আছে লোৱা এইফালে ই মাংস বনাই আছে মই মানে জুই অলপ বহাই দিছোঁ মানে জুই চেবোৰ ওলাই আহিছেতো সেইটো কাৰণে জুই বহাই আছোঁ মানে মাংসটো পথাৰত বনোৱাটো সেইকাৰণে কষ্ট আছে সেইটো কাৰণে জুইটো অলপ বহাই দিছোঁ এইফালে চক ই মাংস বনাই আছে মইতো সহায় কৰিবই লাগিব না বেছি ধুনীয়াকৈ মাংস বনাই আছে যিহেতু ধোঁৱা আছে মানে সেইকাৰণে অশান্তি সৃষ্টি হৈছে উপায়টো নাই বনাব লাগিবই এইফালে এতিয়া চক পূৰা একদম ভাতৰ পানী কাঢ়িব লৈছোঁ বেছি হৈ গ'ল মানে পানীটো এইফালে চাব পাৰে ভাত বনাবলৈ ভালো বেয়াও 1 জানুৱাৰী খোৱা একদম গৰম ছুটাই দিছে এইফালে চক গেছ পূৰা পানীটো কাঢ়ি আছোঁ এতিয়া বোলে আৰু গেছ এইফালে মাংস এতিয়া হ'বই খাবলৈ এতিয়া উখনিয়াই আছোঁ তাতে চাব পাৰে মাংস পিচ চক কিমান ডবল এতিয়া অলপ দেৰি খাম এতিয়া ভাত হৈ গ'ল যিহেতু উখনিয়াই দিওঁ এইফালে যিটো গৰম দিছে এখন কৈছোঁ নহয় আৰু গেছ এতিয়া ভাতটো উখনিয়াই দিছোঁ অলপ ভাত হৈ গ'ল এতিয়া মানে কি ক'ব খাবলৈ ভাল খালি বনাবলৈ কষ্ট হয় হোৱা 1 জানুৱাৰীত যিহেতু বনাবলৈও উপায় নাই চক ভাত হৈ গ'ল ফাইনেলি কিবা বনাই মাংস যিহেতু ৰাতিও হৈ গৈছে এইফালে হোৱাই নাই খাবলৈ এতিয়া হ'ব আৰু লাহে ধীৰে বহুত আজি লেট হৈ গৈছে যোৱাবাৰতকৈ মানে এবাৰ বহুত আন্ধাৰ হৈ গৈছে এইফালে চক বেলি পৰিলেই মানে এতিয়া একদম আন্ধাৰে মুন্ধাৰে হিয়াল চিয়াল লাগি যাব খাবলৈ কি ক'ব আৰু এতিয়া আন্ধাৰ মুন্ধাৰে একদম থপিয়া থপি হৈ যাব ফ্ৰেছ মাৰি খাব লাগিব যিহেতু এইটো মাংস নমাই হৈ গ'ল এইফালে এতিয়া মানে বাই মাৰ এইফালে চক মাংস ধুনীয়াকৈ সিজি গ'ল এতিয়া খাম আৰু গেছ এইফালে চাব পাৰে মাংস চক এইফালে ধুনীয়াকৈ একদম সিজি গ'ল এতিয়া অলপ দেৰিছত খাম মানে যিহেতু আৰু দুটামান লোৱা অহা নাই মানে পানী আনিব কৈছে সেইটো কাৰণে ৰখি দিছোঁ এতিয়া খাম মাংস খাবলৈ বাকী আছে নিমখ জলকীয়া আহি গ'ল বোলে চাব পাৰে টেঙা নিমখ আহি গ'ল পূৰা জলকীয়া এতিয়া খাবলৈ হৈ গ'ল এতিয়া খাম আৰু এইফালে আহি গ'ল মাংস এইফালে চাব পাৰে ডাঙৰ পিচ যিহেতু মজা টেষ্টি মাংস চক দেখাইছোঁ আপোনালোকক যিহেতু বহুত আন্ধাৰ হৈ গ'ল এতিয়া খাই আছোঁ আৰম্ভ ৰখাওখি নাই আৰু পূৰা দবাইছোঁ এতিয়া ৰখিব গ'লে মানে যিহেতু আন্ধাৰত বালিহে খাই পাম আৰু কি ক'ব সি মানে বিলনীয়া যিহেতু বিলাই আছে বোলে চক জোল এইফালে চক চব লাইনকৈ লোৱা বহি আছে চক যিহেতু এইফালে গ্ৰেভি আহি গ'ল মানে জোল আৰু অলপ দিছে ওপৰে এইফালে কেৰাহীটাও আছেই মাংস মন বেয়া নকৰিবা জানুৱাৰী বতৰ মন খুলি খোৱা পূৰা দেই সকলোৱে দেই টাইম নাই এতিয়া খাবলৈহে একদম ধুমাধুম খাই আছোঁ এতিয়া যিহেতু পেট ভৰাই একদম পেট লাগিলে ফুলিয়ে যাওক সেইটো পিছত যিয়ে নহওক এতিয়া খাই আছোঁ ধুমাধুম খাবলৈ চাইছোঁ তো গাছ খাই আমুৱাই গৈছে কি ক'ব মাংস 1 জানুৱাৰী আমনি পলোৱাকৈ মাংস খালে জানুৱাৰী লাগে মানে মজা চক মাংস থাকিয়ে গৈছে এইবোৰ চক লাগিলে থাকিয়ে যাওক কোনো কথা নাই চক মানে মাংস থাকি গ'লে উপায় নাই একদম পূৰা 1 জানুৱাৰী পূৰা একদম মন খুলি খাইছোঁ যিহেতু কেনেকুৱা লাগিছে আজি জানুৱাৰী তোমাৰ কেনেকুৱা লাগিছে একদম গৰমা গৰমি নে কেনেকুৱা ভাল লাগিলে যিহেতু ৰাতি হৈ গ'ল আৰু ফূৰ্তি যিহেতু গাইছ জুই ফুৱাই আছে এইফালে চাব পাৰে এতিয়া নাচিব মানে এইফালে ল'ৰা ৰেডি হৈছে নাচিবৰ কাৰণে চক এজন ৰখি আছে
কিবা এটা কৰি জানো নহয় জুবিন গান আছে গান নাচিব বোলে গান লগা এবাৰ কেনেকুৱা হৈ জানো মজা মজা গৰমা কৰি কিনে কাৰ্যই নেৰিবা সেইফালে যিহেতু ৰাতি অকল ল'ৰা চব ল'ৰা ৰখি আছে মানে খাই পেট চেট ভৰ্তি হৈ গ'ল এই জুচটোৱে লাগে ৰাতি মানে ঘৰত সোমাই থাকিলে এইটো ফূৰ্তি কেতিয়াও নাপায় জানুৱাৰী দিনাখন অকল পাব যিহেতু আজি বছৰৰ প্ৰথম দিন মানে সেইটো কাৰণে কি ক'ব মজা লাগিছে কৈছো নহয় ৰাতি ফূৰ্তি একদম এইটো দিনা ফূৰ্তি নাপায় এইফালে পুৱা ল'ৰা ৰখি আছে জুইচত মজা লাগিছে কৈছো নহয় এই চাউণ্ডে চাউণ্ডে ডাঙৰ হেপী নিউ ইয়াৰ আৰু গাইছ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি লগতে ছাবস্ক্ৰাইব কৰিব